कुसुगाव जोननि GDSA बी डिविजन लीग जोलुर बादायलायनाया थांनाय सानखालि जोबनानै थांबाय। गसाइगाव डिस्ट्रिक्ट स्पोर्ट्स एसोसिएशननि सिङाव थानाय कुसुगाव आन्चलिक स्पोर्ट्स एसोसिएशनजों कुसुगाव पाब्लिक हाई स्कुल गेवलां गेलेग्रा फोथाराव खुंफुंजानाय बी डिविजन लीग जोलुर बादायलायनाया थांनाय सानखालि जोबनानै थांबाय। बे जोबथा जोलुर बादायलायनायखौ बीटीसीनि मावफुं सोद्रोमा एबा एमएलए रबिराम नार्जारी बिथाङा बेखेवनानै होयो। आरो बे जोबथा जोलुर बादायलायनाया बारदै सिख्ला एफसी कुसुगाव आरो जोंमा एफसी फाटाखाटानि गेजेराव जानानै थाङो आरो जोंमा एफसी फाटाखाटाया देरहासार जानो हायो। সঁচাকৈ আজি খুব ভাল লাগিছে। গোসাইগাঁও জিলা আমাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ নেতৃত্বত প্ৰত্যেক বছৰে যিহেতু গোসাইগাঁও জিলা অন্তৰ্গত আমাৰ যিবিলাক মানে জোন আছে এই জোনবিলাকত সুকীয়া সুকীয়াভাৱে এই আমাৰ লীগটো পাতিবৰ কাৰণে দায়িত্ব দিয়া হয়। ঠিক তেনেদৰে আজি আমাৰ কুসুগাঁও যিটো জোন আছে ইয়াত বি ডিভিজনৰ যিটো এটা আমাৰ প্ৰতিযোগিতা লীগ হিচাপে তেওঁলোকে যোৱা জুন মাহৰ 14 তাৰিখৰ পৰা আৰম্ভ কৰিছিলে। 2 মাহ ধৰি তেখেতসকলে এইখন পথাৰত আমাৰ এই লীগৰ যিটো প্ৰতিযোগিতা আমাৰ এই বিভিন্ন গাঁওবিলাকত থকা যিবিলাক ক্লাব আছে যিবিলাক আমাৰ টিম আছে তেখেতসকলক খেলিবৰ কাৰণে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা দিছিলে। আৰু এই মৰ্মে আমাৰ কুসুগাঁও এই বি ডিভিজনৰ অধীনস্থ গাঁওবিলাকৰ পৰা টিমবিলাকে পাৰ্টিচিপেট কৰি আজি চূড়ান্ত এটা ফাইনেল পৰ্যায়ত যিহেতু আহি গ'ল আৰু এই ফাইনেলত আমাৰ কুসুগাঁৱৰ বাৰदै চিখলা ক্লাব লগতে ফাটাখাটাৰ আমাৰ যিটো এটা ক্লাব আছে তেওঁলোকৰ মাজত কোনো এটা প্ৰতিযোগিতা আৰম্ভ হৈ যোৱাটো আমি দেখিবলৈ পাইছো। আজি দুখৰ বিষয় যে আমাৰ ইয়াত হেজাৰ হেজাৰ মানুহবিলাকে দৰ্শকবিলাকে যদিও সেই খেলখন উপভোগ কৰিবৰ কাৰণে আহিছিলে কিন্তু বতৰ বেয়াৰ কাৰণে আজি মানে গোটেই আমাৰ খেলখনৰ যিটো যিমানখিনি মানে মজাটো থাকিব লাগিছিলে ইয়াত অলপ হ'লেও ব্যাঘাতটো জন্মিছে। তথাপিও ইমান বেয়া বতৰতো আমাৰ এই অঞ্চলৰ দৰ্শক যিসকল ৰাইজ আছে ফুটবল প্ৰেমীৰ যিসকল ৰাইজ আছে ডেকা বুঢ়া আমাৰ যুৱক যিবিলাক মানে মহিলা সবে ইয়াত শেষ পৰ্যন্ত আৰম্ভণিৰ পৰা যিটো সহযোগ আগবঢ়ালে যিটো তেখেতসকলে চালে আৰু আমাৰ খেলুৱৈসকলক যিটো নেকি উৎসাহ মানে যোগালে ইয়াৰ কাৰণে সঁচাকৈ মই এই অঞ্চলৰ আমাৰ মানে সমূহ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু খেলুৱৈসকলেও যদিও ফিল্ডখন বোকা পানী হোৱাৰ কাৰণে যিহেতু বেয়া হৈ গ'ল আৰু বৰষুণৰ কাৰণে তেখেতসকলে ভালকৈ খেলিবৰ কাৰণে সুযোগ নাপালে তথাপিও তেওঁলোকে সুন্দৰকৈ দুটা দলৰ মাজত ভাল এটা ডিচিপ্লিন বজাই ৰাখি নিয়ম নীতি তেওঁলোকে বজাই ৰাখি পেলাই যেনেকৈ ভালকৈ খেলিলে সঁচাকৈ প্ৰশংসনীয় বুলি মই ক'ব খোজো। দুটা দলৰ খেলুৱৈসকলে যথেষ্ট ভালকৈ খেলিছে, ৰাইজে চবেই ভাল পাইছে আৰু অদূৰ ভৱিষ্যতত তেখেতসকলে ভালকৈ এজন খেলুৱৈ হ'বৰ কাৰণে যাতে চেষ্টা চলায় কিয়নো ইয়াৰ পৰা যিবিলাকে আজি চেম্পিয়ন হিচাপে গৈছে তেওঁলোকে ডিষ্ট্ৰিক্টত আকৌ কম্পিটিশ্যনত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব। তাৰ পৰা আকৌ এজন ভাল খেলুৱৈ হিচাপে তেওঁলোকে যদি বিজয়ী কেণ্ডিডেট মানে কি কয় টিম হিচাপে যদি মানে খেলাৰ সুবিধা পায় তেনেহ'লে তেখেতসকলে ষ্টেট লেভেলত নেশ্যনেল লেভেলতো খেলিবৰ কাৰণে পৰ্যায়ক্ৰমিক সুবিধাখিনি পাব। এতিয়া আমাৰ গাঁও অঞ্চলবিলাকত থকা ভিতৰুৱা অঞ্চলবিলাকত থকা যিবিলাকে খেলিবৰ কাৰণে আজি সুবিধা পোৱা নাই, যিবিলাকে আমাৰ ক্লাব বা তেনেকুৱা ধৰণৰ এটা এছ'চিয়েশ্যনৰ নেতৃত্বত খেলিবৰ কাৰণে যিখিনি এটা মানে প্লেটফৰ্ম পাব লাগিছিলে সেই প্লেটফৰ্ম নোপোৱা সুযোগ নোপোৱা ভিতৰুৱা অঞ্চলত থকা প্ৰতিভাশালী আমাৰ খেলুৱৈসকলক খেলিবৰ কাৰণে যে আজি এটা প্লেটফৰ্ম বা সুবিধা প্ৰদান কৰিছে আমাৰ লীগটো পাতাৰ দ্বাৰা দি জিলা কমিটিক মই সঁচাকৈ ধন্যবাদ দিছোঁ। আমাৰ কুসুগাঁও আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যন তেখেতসকলে যেনেকুৱা ধৰণৰ 2 মাহ ধৰি ইয়াত লাগাতাৰ এই খেলখন তেওঁলোকে চলালে সঁচাকৈ তেখেতসকলক মই ধন্যবাদ দিব লাগিব। আৰু এই অঞ্চলৰ ৰাইজৰ আদৰ যত্ন আৰু সহযোগত মই ভাবোঁ কুসুগাঁও অঞ্চলত এদিন হ'লেও ভাল মানে এই ধৰণৰ খেলুৱৈসকল নিশ্চয় ওলাব আৰু আমাৰ অঞ্চলৰ এটা সুনাম কঢ়িয়াই আনিব পাৰিব বুলি মই আশা ৰাখিছোঁ। অৱশেষত মই যিসকলে আজি খেলি পেলাই ফাইনেল খেলত আজি চূড়ান্ত বিজয় সাব্যস্ত
তেওঁলোকে মানে হৈ গ'ল বিজয়ী আমাৰ প্ৰাৰ্থীসকলকো প্ৰতিজনলৈ মই ধন্যবাদ আৰু শুভেচ্ছা ভৱিষ্যতৰ কাৰণে জ্ঞাপন কৰিছোঁ আৰু যিসকল তেখেতসকলেও কোনো গুণে কম নহয় সমানে আছিলে কিন্তু আজি খেলত যিহেতু হাৰা আৰু জিকাটো থাকে এই হিচাপে আজি আমাৰ মানে কচুগাঁৱৰ বাৰ্ডি চিকলা ক্লাবৰ